কাঞ্চন বাইদেউ আহিছে, শুভ সন্ধ্যা জনালোঁ শুনি আপোনাকো প্ৰতি শুভ সন্ধ্যা জনাইছোঁ আৰু অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই পিছৰ অনুভৱৰ মাজলৈ গৈছোঁ। এইবাৰৰ অনুভৱটি সত্যজিৎ চৌধুৰী ডাঙৰীয়াৰ শান্তি, তেখেতৰ অনুগল্পটিৰ নাম শান্তি। মই পাঠ কৰি দিছোঁ। দ্বিতীয় পত্নী অনুগল্পটি বৰ ভাল লাগিল, হয়, বৰ সুন্দৰকৈ উপস্থাপন কৰিছে, ধন্যবাদ বাইদেউ। এইবাৰ সত্যজিৎ চৌধুৰীৰ মই অনুগল্প শান্তি পঢ়িবলৈ লৈছোঁ, পাঠ কৰি দিছোঁ। ঘৈণীয়েকৰ লগত ৰমেনৰ ভীষণ কাজিয়া লাগি গ'ল। এটা সময়ত বিৰক্তিত ৰমেনে ক'লে, এতিয়া মোক এৰি দিয়াচোন, শান্তিৰ সৈতে অলপ থাকিব দিয়া। এই কথাখিনি শুনি ঘৈণীয়েকৰ খং দ্বিগুণ হৈ গ'ল। ঘৈণীয়েকে ক'লে, কি ক'লা? মোক এৰি এতিয়া শান্তিৰ লগত থাকিবা? আহা, মজা দেখুৱাই আছোঁ। ৰমেনে পাহৰি গৈছিল ঘৰত বন কৰা মানুহজনীৰ নাম শান্তি আছিল। হাঁহি উঠিলে। সত্যজিৎ চৌধুৰীদেৱে এখন সাধাৰণ পৰিয়ালৰ সাধাৰণ কাজিয়াৰ এটি সুন্দৰ চিত্ৰ দাঙি ধৰিছে। কাৰ কোন পৰিয়ালতনো কাজিয়া নালাগে? আচলতে যাৰ মাজত আন্তৰিকতা থাকে, আপোন বুলি ভাবে, সেই আপোনবোৰৰ মাজতহে কাজিয়া লাগে, বেয়াকৈ ক'ব পাৰি। ঠিক তেনেকুৱা এই পৰিয়ালটোৰ মাজত পতি পত্নীৰ মাজত কাজিয়া লাগিছে আৰু পত্নীগৰাকী হয়, বেছিভাগ পত্নীৰহে আচলতে বেছিকৈ কথা কয়। মই নিজৰ ফালৰ পৰাই কৈছোঁ, আমাৰো সকলোৰে কাজিয়া লাগে। কাজিয়া লাগিলে আমি পত্নীবোৰেহে বেছিকৈ গাওঁ। তাত ব্যতিক্ৰম আছে, কিছুমানৰ পুৰুষবিলাকে হেৰি কৰে, কিন্তু মানুহজনে ইমান ধুনীয়াকৈ যে মোক ইমান তৰ্ক কৰি নাথাকিবা, মই শান্তিৰ লগত মোক থাকিবলৈ দিয়া, সেই কথাটো কেনেকুৱা হৈ গ'লগৈ। বৰ হহুৱালে সত্যজিৎ চৌধুৰী ডাঙৰীয়াদেৱে। খুহুতীয়া কথাৰে সুন্দৰ উপস্থাপন তেখেতৰ। আশা ৰাখিছোঁ আচলতে খুহুতীয়া অনুগল্পৰ বা কবিতাৰ ইমান কম হয়, লাগে আমাক মাজতে ৰসৰ দৰকাৰ, ব্যতিক্ৰমী অনুভৱৰ আমাৰ দৰকাৰ। সত্যজিৎ চৌধুৰীদেৱক এনে ব্যতিক্ৰমী উপস্থাপনৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আৰু মই পিছৰ অনুভৱৰ মাজলৈ গৈছোঁ।